নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল মমো ব্লগলৈ। আহকচোন আজি মোৰ লগতে আপোনালোকক লৈ যাওঁ এখন আমাৰ নিচেই ওচৰতে থকা প্ৰসিদ্ধ ঠাইলৈ, য'ত আমি আমাৰ মনৰ আশাবিলাক তাত আমি গৈ ক'ব পাৰোঁ মাৰ ওচৰত। মই ঘৰৰ পৰা ওলাই মেইন ৰাস্তাটো পায় আমাৰ ঘৰৰ পৰা ওলাই আমি মেইন ৰাস্তাটো পাই গ'লোঁ। ইয়াতে মেইন ৰাস্তাটো হৈছে আপোনাৰ হেঙৰাবাৰীৰ পৰা ডাইৰেক্ট আপুনি ছুপাৰ মাৰ্কেট যাব পাৰে, সেইটো ৰাস্তা হয়। ইয়াতে বেটাৰী ৰিক্সাবিলাক ৰৈ থাকে এইখিনিতে, কিন্তু আমি বেটাৰী ৰিক্সাত নগ'লোঁ, যিহেতু বেছি দূৰ নহয়, খোজকাঢ়িয়ে যাওঁ ব'লকচোন। আহি আমি পাই গ'লোঁ শ্ৰী মা বাগেশ্বৰী থান, যিখন আছে দিছপুৰ ছুপাৰ মাৰ্কেটৰ পৰা অকণমান সোমাই আহিয়ে দিলীপ হুজুৰি পথটোতে। এই থানখন বহুত মাহাত্ম্য আছে। শুনামতে মাৰ ওচৰত আপুনি যি মনৰ আশাবোৰ কয় তাকে পূৰ্ণ হয় বুলি শুনা পায়। ইয়াতে আপোনাৰ প্ৰথমতে ইয়াতে ভৰি হাত ধুবৰ কাৰণে মানে পানীৰ ব্যৱস্থা কৰি দিছে, ভৰিখন ধুই ল'ব পাৰে। তাৰপিছত আহি মানে ইয়াতে আহি পেলাই আপোনাৰ ইয়াতে ধূপ চাকি জ্বলোৱাৰ কাৰণে এক্সট্ৰা এটা জেগা আছে, তাত ধূপ চাকি জ্বলাব পাৰি। ইয়াতে আটাইবিলাক ভগৱানেই আছে, শিৱ, লক্ষী, হনুমান, ৰাম, সৰস্বতী সকলোবোৰ, গণেশ বাবা গোটেইখিনিয়ে আছে। ধূপ চাকি জ্বলাই আমি ধূপ চাকি জ্বলালোঁ। এয়া বজৰংগী, এয়া মা দুৰ্গা, এয়া আমাৰ শিৱ বাবা, সৰস্বতী, মা লক্ষী। এতিয়া আমি এয়া হৈছে আমাৰ ৰাম দৰবাৰ বুলি কয়, ৰামৰ। আকৌ হনুমান আছে, এয়া হৈছে হনুমান। এতিয়া আমি আহিছোঁ গণেশ বাবাৰ ওচৰত, যিটো গণেশ বাবা হৈছে শিলেৰে নিৰ্মিত। আৰু এইটো গণেশ বাবা আকৌ এই ভিতৰেদি এনেকৈ আকৌ এটা কথা, এই মন্দিৰটো আছে এটা চম্পা ফুলৰ মাজতে, চম্পা ফুলৰ গছবিলাক আছে ইয়াৰ মাজতে আছে। ইয়াতে এয়া হৈছে আপোনাৰ বলিশাল, দুৰ্গা পূজাৰ সময়ত ইয়াতে বলি দিয়ে। ইয়াতে দুৰ্গা পূজা হয়, নৱৰাত্ৰিৰ পৰাই আৰম্ভ হয়। নৱৰাত্ৰিৰ সময়ত আপোনাৰ বহুত ভক্তৰ আগমন হয় এই ঠাইডোখৰলৈ। ইয়াতে সদায় গধূলি আৰতি হয়। এয়া হৈছে এয়া মেইন থাপনা ভাগ আছে, মা দুৰ্গাৰ মেইন থাপনা। সন্ধিয়া ইয়াতে আৰতি হয়, বহুত ভাল লাগে সন্ধিয়া, সদায় গধূলি আৰতি হয়। এয়া হৈছে মা আমাৰ। আকৌ এইবিলাক হৈছে আপোনাৰ মন্দিৰটোৰ লগতে আছে, ইয়াতে মানে আপোনাৰ বাৰ্থডে, অন্নপ্ৰসন্ন এইবিলাক হয়, পাতিব পাৰে। এয়া হৈছে শনি মন্দিৰ, এইটো হৈছে শনি মন্দিৰ। এয়া হৈছে শনি মন্দিৰ। আৰু ইয়াতে আজিলৈ ব'লক মা বাগেশ্বৰীৰ পৰা। যদি ভিডিঅ'টো চাই ভাল লাগিল, লাইক এটা কৰি দিব, শ্বেয়াৰ কৰিব আৰু পাৰিলে ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।